মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে এডুটিউব পিংকু ৰাজবংশী ইউটিউব চেনেললৈ স্বাগতম। আমি আলোচনা কৰি আছো দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ পাঠ অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ। ইতিমধ্যে এই পাঠৰ 4টা ভিডিঅ' আপলোড কৰা হৈছে। তোমালোক যদি কোনোৱে চোৱা নাই ভিডিঅ'সমূহ চাব পাৰিবা। আজিৰ ভিডিঅ'টোত তোমালোকৰ লগত আলোচনা কৰিম ফুলগুৰি ধাৱা সম্পৰ্কে। ইতিমধ্যে ইয়াৰ আগৰ ভিডিঅ'টোত অসমত কৃষক বিদ্ৰোহসমূহ কেনেদৰে হৈছিল এই বিষয়ে আলোচনা কৰা হৈছে। তোমালোকে ভিডিঅ'টো চাই ল'বা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ফুলগুৰি ধাৱা ব্ৰিটিছৰ অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে শোষিত কৃষক ৰাইজে কৰা অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰথম কৃষক বিদ্ৰোহ। এই বিদ্ৰোহ হৈছিল নগাঁও জিলাৰ কলং নৈৰ পাৰৰ ফুলগুৰিত। সেয়ে এই বিদ্ৰোহক ফুলগুৰি ধাৱা নামে জনা যায়। 1857 চনৰ বিদ্ৰোহৰ পিছত ব্ৰিটিছ চৰকাৰে ধনৰ ভঁৰাল টনকিয়াল কৰাৰ প্ৰয়োজনত বিভিন্ন কৰ কাটল বলবৎ কৰিছিল। সাধাৰণ কৃষকে কৰ কাটলৰ হেঁচাত কোঙা হৈ থকা অৱস্থাত 1858 চনত নগাঁৱতো টিকট কৰ লগাইছিল। কামৰূপ, দৰং আৰু নগাঁৱত আবকাৰী কৰ লগাইছিল। নদী, বিল আদিত ডাকত দিয়াৰ ব্যৱস্থা কৰিছিল। ইয়াৰ উপৰি গড়মাটি কৰ, ইকৰা খাগৰিৰ ওপৰত বন কৰ, চৰণীয়া পথাৰৰ বাবে গ্ৰেজিং কৰ আদি বিভিন্ন কৰ বলবৎ কৰিছিল। 1860 চনৰ মে' মাহৰ পৰা কাৰ্যকৰী হোৱাকৈ অসমত আফু খেতি নিষিদ্ধ কৰা হৈছিল। ইয়াৰ মূল উদ্দেশ্য আছিল অসমত আবকাৰী কানিৰ প্ৰচলন বৃদ্ধি কৰা। থলুৱাভাৱে আফু খেতি কৰি কানি উৎপাদন কৰাটো বন্ধ কৰিলে চৰকাৰী কানিৰ বিক্ৰী বাঢ়িব, ফলত চৰকাৰী আয় বাঢ়িব। ইয়াৰ পাছতে চৰকাৰে 1861 চনত আয়কৰ আৰু লাইচেঞ্চ কৰ বহুৱায়। সেই একে বছৰতে ব্ৰিটিছ চৰকাৰে মানুহৰ বৃত্তিৰ ওপৰতো কৰ বহুওৱাৰ বাবে আইন গৃহীত কৰিছিল। তদুপৰি পাণৰ ওপৰতো কৰ লগাব বুলি বাতৰি প্ৰকাশ পাইছিল। চৰকাৰে আফু খেতি বন্ধ কৰাত আৰু পাণৰ ওপৰতো কৰ বহুৱাব বুলি শুনি 1861 চনৰ 17 ছেপ্টেম্বৰ তাৰিখে প্ৰায় 1500 কৃষকে ইয়াৰ প্ৰতিবাদ কৰিবলৈ বিভিন্ন অঞ্চলৰ পৰা আহি ফুলগুৰিত ৰাইজ মেল অনুষ্ঠিত কৰিছিল। মেলত কৃষকসকলে আফু খেতি বন্ধ কৰাৰ নিৰ্দেশ বাতিল কৰিবলৈ আৰু পাণ তামোলৰ ওপৰত যাতে কোনো কৰ নলগায় সেই কথা উপায়ুক্তক জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেই সময়ত নগাঁৱৰ উপায়ুক্ত আছিল লেফটেনেণ্ট হাৰ্বাৰ্ট স্কন্স। তেওঁ ৰাইজৰ আবেদনৰ প্ৰতি কাণ সাৰ নিদি দুৰ্ব্যৱহাৰহে কৰিছিল। উপায়ুক্তৰ ব্যৱহাৰত ক্ষোভিত হৈ ৰাইজে ইয়াৰ প্ৰতিবাদ কৰিবলৈ 15 অক্টোবৰৰ পৰা 5 দিন ধৰি ফুলগুৰিত ৰাইজ মেল পাতিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল। উপায়ুক্তই চোৰাংচোৱাৰ মুখৰ পৰা এই খবৰ পাই 14 অক্টোবৰত এজন দাৰোগা পঠিয়াই সভাস্থলীৰ পৰা মানুহবোৰক খেদাই পঠাবলৈ আৰু নেতৃস্থানীয় কেইজনক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিয়ে। 15 অক্টোবৰৰ দিনা পুলিচে মানুহবোৰক আঁতৰাই পঠাবলৈ চেষ্টা কৰিছিল যদিও ৰাইজে তেওঁলোকৰ আদেশ অমান্য কৰে। হাজাৰ হাজাৰ মানুহ, তাতে আকৌ কিছু সংখ্যক লাঠিৰে সুসজ্জিত হৈ থকা দেখা পাই পুলিচ উভতি গৈ আৰু উপায়ুক্তক সকলো জনালেগৈ। পুলিচ ব্যৰ্থ হোৱাত উপায়ুক্তই তেওঁৰ তলতীয়া কমিছনাৰ লেফটেনেণ্ট জি বি সিংগাৰক ভালেমান পুলিচ আৰু বৰকান্দা সহ 18 তাৰিখে ফুলগুৰিলৈ প্ৰেৰণ কৰে। সিংগাৰ গৈ কলং নৈৰ পাৰৰ 3জোপা ডাঙৰ আহঁত গছৰ তলত আহল বহল মুকলি ঠাইত কমেও 3000 মান মানুহৰ সমাৱেশ দেখা পায়। প্ৰায়বোৰ মানুহে মূৰত পাগুৰি আৰু লাঠিৰে সুসজ্জিত। কিছুমানৰ হাতত জাঠি আৰু ধনুকাঁড়ো আছে। সিংগাৰে কেইজনমান নেতাৰ লগত আলোচনা কৰি লাঠিবোৰ জমা দি সকলোকে ঘটনাস্থলীৰ পৰা আঁতৰি যাবলৈ আদেশ দিয়ে। কিন্তু কোনেও তেওঁৰ আদেশলৈ কৰ্ণপাত নকৰিলে। কৃষকসকলে তেওঁৰ কথা অমান্য কৰাত তেওঁ পুলিচক লাঠিত দোকানসমূহ কাঢ়ি ল'বলৈ আদেশ দি নিজেও কৃষকসকলৰ পৰা দোকান কাঢ়ি ল'বলৈ ধৰে। ফলত দুই পক্ষৰ মাজত টনা আজোৰা লাগে। সেই চেগতে বাহু কৈবৰ্ত নামৰ কৃষক এজনে সিংগাৰৰ মূৰত পূৰ্ণহতীয়া কোপ সদাই মাটিত বগৰাই দিয়ে। লগে লগে আন কৃষকেও তেওঁক আক্ৰমণ কৰি আধামৰা কৰে আৰু তেওঁক ওচৰৰে কলং নৈৰ পানীত পেলাই দিয়ে। সিংগাৰৰ এই অৱস্থা দেখি পুলিচ ঘটনাস্থলীৰ পৰা পলাই পত্ৰং দিয়ে। এই ঘটনাৰ 6 দিন পাছত সিংগাৰৰ মৃতদেহ কলং নৈৰ পৰা উদ্ধাৰ কৰে। এই ঘটনাকে ইতিহাসৰ পাতত ফুলগুৰি ধাৱা নামে অভিহিত কৰা হয়। এই ঘটনাৰ পাছত বহুতো কৃষকক সিংগাৰৰ হত্যাৰ অপৰাধত গ্ৰেপ্তাৰ কৰে।
হেজাৰজনক ৰহা আৰু ফুলগুৰিৰ অস্থায়ী কাৰাগাৰত কেইবামাহো আটক কৰি ৰাখে। কেইজনমানক মৃত্যুদণ্ডৰে দণ্ডিত কৰে। কেইজনমানক আকৌ আন্দামান নিকোবৰ দ্বীপপুঞ্জলৈও প্ৰেৰণ কৰিছিল। মৃত্যুদণ্ডৰে দণ্ডিত কৰা লোককেইজন আছিল লক্ষ্মণ সিং ডেকা, চংবৰ, লালুং আৰু ৰংবৰ ডেকা। চৰকাৰী পক্ষত উপায়ুক্ত স্কনছক এছিষ্টেণ্ট কমিশ্যনাৰলৈ অৱনমিত কৰি কামৰূপলৈ বদলি কৰিছিল। এই বিদ্ৰোহক ব্ৰিটিছ কৰ্তৃপক্ষই এক সামান্য বিদ্ৰোহ বুলি অভিহিত কৰিছিল যদিও সামগ্ৰিকভাৱে এই বিদ্ৰোহ সফল হৈছিল বুলি ক'ব পাৰি। কিয়নো বিদ্ৰোহৰ পাছত চৰকাৰে আৰু কেতিয়াও তামোল পাণৰ ওপৰত কৰ বহুওৱা নাছিল। ফুলগুৰিৰ এই বিদ্ৰোহ অসমৰ আন অঞ্চলৰ কৃষকসকলকো তেওঁলোকৰ দুৰ্দশাৰ কথা সাংগঠনিকভাৱে ভাবিবলৈ অনুপ্ৰেৰণা যোগাইছিল। সেয়েহে এই বিদ্ৰোহৰ কিছু বছৰৰ পাছতে কামৰূপ আৰু দৰঙৰ কৃষকসকলে ব্ৰিটিছ চৰকাৰৰ শোষণ তথা বঞ্চনাৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি এলানি কৃষক বিদ্ৰোহৰ সূচনা কৰিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ আজিৰ আলোচনা ইমানখিনি। তোমালোকে ইয়াৰ পিছৰ ভিডিঅ'সমূহ চাই থাকিবা। ধন্যবাদ।